এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে নমস্কাৰ। আজি দিনটো মই কি কৰোঁ তাকে আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু মৰম দি যাব। তেতিয়াহ'লে বলক মই আজি ৰাতিপুৱাৰ পৰা কি কৰোঁ তাকে দেখুৱাই যাম। প্ৰথমতে মই বিচনাখনে সামৰি ল'লোঁ। বিচনাখন সামৰা সদায় এটাই কাম, বিচনাখন সামৰা ৰাতিপুৱা হ'লেই। তাৰপিছত ঘৰটো সাৰি লৈ মই কালি অনা ফুলৰ পুলিডাল লৈ আৰু দাদা এজনে ফুলৰ পুলি এডাল দিছিলে, তাকে লৈ মই বাহিৰত বাৰান্দাত লৈ গ'লোঁ। আগৰ পুৰণা টাব এটা আছিল তাতে ৰুবলৈ। বাকী ৰুমৰ যিমান ফুলৰ পুলি আছিল সেইবোৰো চফা কৰিব বাহিৰলৈ লৈ গ'লোঁ। ফুলৰ পুলি লৈ যাই থাকোঁতে মোৰ কুৰিয়াৰ দুটা আহিলে। ফুলৰ পুলি চাফা কৰি থাকোঁতে মালিকনী বাইদেৱে আহি কি কৰিছা বুলি সুধিলে। তাকে মালিকনী বাইদেউক কৈছোঁ, এইয়া ফুলৰ পুলিবোৰ চাফা কৰিছোঁ। এডাল দেখিছানে? এইডাল হৈছে মোৰ গ্ৰীণ টি গছ। বাহিৰত থকা ভিনদেউ এজনে সৰুকৈ পুলি এডাল দিছিল। গ্ৰীণডাল কিন্তু এতিয়া অলপ ডাঙৰেই হৈছে, গ্ৰীণ টি গছডাল। তাকেই গ্ৰীণ টি গছডাল চাফা কৰি এডালটো সকলোৱে চিনিয়ে পায়, এডাল হৈছে স্নেকছ প্লাণ্ট। তাৰপিছত মোৰ ফুলপুলিবোৰ সকলো চফা কৰা হৈ গ'লে, এয়া দেখিছেনে মোৰ ফুলপুলিবোৰ চফা হৈ গৈছে। গা পা ধুই আজৰিয়ে হ'লোঁ, বহুত পলম হৈ গ'ল। দুপৰীয়া সাঁজ বনাবই হ'লে। ফুলবোৰ ইমানেই লেতেৰা হৈছিলে, মানে চাফা কৰোঁতে বহুত দেৰি লাগি গ'ল। ভিতৰত থকাবোৰ ইমান লেতেৰা হোৱা নাছিলে, কিন্তু বাহিৰতবোৰ বহুত ধূলি লাগি বহুত লেতেৰা হৈ গৈছিলে। এমাহমানেই হ'ল মই চফাই কৰা নাই, মানে আমাৰ এইটো ৰুমটোত অহা এমাহমান হৈছে। তো এমাহে মই ফুলবোৰ একো চফা একো কৰাই হোৱা নাই। তো সেইটো কাৰণে মানে বহুত টাইম লাগি গ'লে। এতিয়া মই দুপৰীয়া সাঁজৰ কাৰণে বনাব ওলাইছোঁ তিল চিকেন। মানে কি মই অকলে আছোঁ আজি, মই সেইকাৰণে চিকেন আনিছিলোঁ ব্ৰইলাৰ। হাজবেণ্ডে ব্ৰইলাৰ মাংস নাখায়, তো হাজবেণ্ডে অফিচতে ভাত খাবগৈ। সেইটো কাৰণে মোক অলপ ব্ৰইলাৰ মাংস আনি দিছিলে। মই ভাবিলোঁ মই তিলৰ লগতে বনাওঁ তিল চিকেন, আৰু ভাবিছোঁ আপোনালোককো ভিডিঅ'টো তিল চিকেন বনাবৰ কাৰণে মই লৈছোঁ ইয়াতে অলপ চিকেন, তাৰপিছত লৈছোঁ ইয়াতে অলপ তিল, ইয়াত লৈছোঁ মই একেলগে পেষ্ট কৰি লৈছোঁ আদা নহৰু, গোটা জিৰা, গোটা জালুক, জলকীয়া। মই অলপ জ্বলা বেছিকৈ খাওঁ কাৰণে অলপ জ্বলা বেছিকৈ দিছোঁ। আপোনালোকে বেলেগ বেলেগকৈ পেষ্ট কৰিও ল'ব পাৰে আৰু একেলগে কৰিও ল'ব পাৰে, মই একেলগেই কৰি লৈছোঁ। তাৰপিছত লৈছোঁ গ্ৰীণ মটৰ, দুটা আলু, দুটা পিঁয়াজ, জলকীয়া, তাৰপিছত তেজপাত সকলো। প্ৰথমতে মই তাৱাখন গৰম হ'বলৈ দি তিলখিনি অলপ গৰম কৰি ল'ম। তিলখিনি অলপ গৰম হ'বলৈ দি তাৰপিছত মই তিলখিনি এই কাঁহী এখনতে ওলাই দি অলপ ঠাণ্ডা হ'বলৈ দি মিক্সি গ্ৰাইণ্ডাৰেৰে মই তিলখিনি গুড়ি কৰি ল'ম। এয়া মই তিলখিনি গুড়ি কৰি ল'লোঁ। কেৰাহীটো গৰম হ'বলৈ দি ভালদৰে তাতে মই তেল ঢালি দিলোঁ। তেলখিনি গৰম হ'বলৈ দি প্ৰথমতে মই তেলত নিমখ দি লওঁ, কাৰণ মাহঁতেও কয় তেলত বোলে নিমখ আগতীয়াকৈ দিলে জলকীয়া চলকীয়া নুফুটে। তাৰপিছত মই পিঁয়াজখিনি দি দিছোঁ। চব বস্তু মই একেলগেই দিলোঁ, জলকীয়া, পিঁয়াজ, তেজপাত। পিঁয়াজখিনি অলপ ভাজা হৈ থাকোঁতে মই তাতে পাঁচফোৰণ অলপ দি দিলোঁ। আপোনালোকে দিয়ে নে নিদিয়ে নাজানো, কিন্তু মই পাঁচফোৰণ মাংস ভাজিলে অলপ দিওঁ, বেছি নিদিওঁ। পিঁয়াজখিনি এনেকৈ অলপ ভাজা হোৱাৰ পিছতে মই তাতে মাংসখিনি দি দিম। মাংসখিনি এনেকৈ অলপ ভাজা হোৱাৰ পিছতে মই তাতে আলু কেইটাও দি দিম। মানে বহুত মানুহে এনেকৈ মাংস বেলেগকৈ আলু বেলেগকৈ ভাজি খায়, এনেকৈ আপোনালোকে ভাজি ল'ব পাৰে, কিন্তু মই একেলগে ভাজিছোঁ। যিহেতু মই নিজেহে খাম, মই একেলগে চব ভাজি পেলালোঁ, বেলেগ বেলেগকৈ ভাজা নাই। এনেকৈ ঢাকনিখন মাৰি অলপ টাইম সিজোৱাৰ পিছত তাতে মই গ্ৰীণ মটৰ কেইটাও দি দিম। কম হিটত লাহে লাহে আপোনালোকে ভাজি থাকিব পাৰিব। ঢাকনিখন খুলি মই তাৰপিছত হালধি দিম ইয়াতে। অলপ লাৰি দি তাতে মই পিচি থোৱা তাতে পেষ্ট, আদা নহৰুৰ পেষ্টখিনিও দি দিম।
মানে আগতীয়াকৈ দিলে বস্তুখিনি ভালকৈ ভজা নাযায় চিকেনখিনি, তো সেইটো কাৰণে মই তাতে অলপ দেৰিকৈ আদা নহৰু পেষ্টখিনি দিছোঁ। আকৌ কম হিটত ৰেড চিলি পাউডাৰ অলপ দিছোঁ। ৰেড চিলি পাউডাৰ দিলে অলপ সোৱাদটো বেলেগ হয়। তাৰপিছত এনেকৈ কিবা গৰম মছলা নে কিবা চাহী গৰম মছলা এনেকুৱা হাজবেণ্ডে আনিছিলে, তো সেয়াও অলপ দিছোঁ। তাৰপিছত মই যদি অকণমান ভালদৰে অলপ ভজা হৈয়ে গৈছে, চিকেনখিনি অলপ হৈয়ে গৈছে ভজা। নৰ্মেলি যেনেকৈ চিকেন বনায় সেনেকৈ বনাব পাৰি বস্তুটো সেনেকুৱাই, কিন্তু তাতে লাষ্টত মই অলপ তিলখিনি ঢালি দিওঁ। তো সেয়ে তিল চিকেন। এয়া চাওক মই গেছটো অফ কৰি দিলোঁ। তো এয়া চাওক মোৰ তিল চিকেন হৈ গ'লে মই এনেকৈ তিল চিকেন বনাওঁ। এয়া মোৰ তিল চিকেন ৰেডি হৈ গ'লে আপোনালোকে বনাই চাবচোন, বহুত বেছিয়ে সোৱাদ। মই কিন্তু বহুত ভাল পাওঁ, মোৰ হাজবেণ্ডেও ভাল পায়, কিন্তু লোকেল চিকেনৰ লগত ভাল পায়, ব্ৰইলাৰ নাখায়। এয়া মোৰ ৰেডি হৈ গ'লে তিল চিকেন। চিকেন বনোৱা হৈ গ'লে এতিয়া মই যে ফুল চাফা কৰি থাকোঁতে পাৰ্চেল এটা অহা বুলি কৈছিলোঁ, তো ভাবিছোঁ পাৰ্চেলটো খোলোঁ আপোনালোকৰ আগতে। কেনেকুৱা বা আহিছে মই গমেই নাপাওঁ, তো বলক চাওঁচোন কেনেকৈ আহিছে। মই দুটা টপ দিছিলোঁ, এইটো বাই ওৱান গেট ওৱান আছে। এক্সেল দিছিলোঁ, খুলি চাওঁ। টপকেইটা হৈছে এই দুটা, এটা হোৱাইট আৰু এটা পাৰ্পল কালাৰ। এইটো এটা হোৱাইট আৰু এটা এইটো পাৰ্পল কালাৰ। মই ইমান ফিটিং কাপোৰ পিন্ধিব নোৱাৰোঁ কাৰণে এনেকৈ এক্সেল দিছোঁ। আৰু এটা হৈছে আৰু এটা পেণ্ট দিছিলোঁ, পেণ্টটো চাইজ হয়নে নহয় নেজানো। পেণ্টটো এইটো। মই ভাবি আছিলোঁ কাপোৰখিনি ভাল আহিবনে নাই। কাপোৰখিনি বহুত বেছি ভাল আহিছে। যিটো দাম লৈছে, দামো বেছি লোৱা নাছিলে, 511 টকা এটা লৈছিলে। তাৰ দাম অনুসৰি কাপোৰখিনি বহুতেই বেছি ভাল আহিছে। তো আজিৰ দিনটো কেনেকৈ পাৰ কৰিলোঁ আপোনালোকক তাকে দেখাবলৈ চেষ্টা কৰিলোঁ। আকৌ নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিম। যদি মোৰ ভিডিঅ'টো ভাল পালে আপোনালোকে চাই লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।